হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বিশেষ একো কাম নাই, চ' আপোনালোকক এনেই অকণমান ফুৰি আহোঁ, তো সেইটোকে তাকে দেখাওঁ, তো চাই থাকক। হাই ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ এই দাদাহঁতৰ ঘৰলৈকে, জ্যোতিষ দাদাহঁতৰ ঘৰলৈকে। আজি বোলে খানা খুৱাব। মই গুৱাহাটীৰ পৰা পৰীক্ষা দি অহাৰ কাৰণে জ্যোতিষ দাই খানা খুৱাব, সেইটোৰ কাৰণে গৈ আছোঁ। এইটো আগত দাদা ৰখি আছে, গৈ আছোঁ এতিয়া খোজকাঢ়ি। তাৰ পৰা গাড়ীত যাম। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। নাই 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 নাই, ওই যে এইখন লৈছিলি ডাঙালি হয় নেকি তুই? খানাৰ উদ্দেশ্যটা নকলি যে, এটা কৈ দিয়া অলপ। খানাৰ উদ্দেশ্যটা না গুৱাহাটীৰ পৰা পৰীক্ষা টৰীক্ষা দি আহিলোঁ যে, তাৰ কাৰণে নেকি? তই পৰীক্ষা দি আহিলি না, ভাল লাগছে অলপ, মনটা ফুৰ্তি ফুৰ্তি লাগছে। কিহেৰে হ'ব আজি খানাটো, না গ'লে গম পাম? এইটো গ'লে গম পাব, এতিয়া মানে এইটো ছাৰপ্ৰাইজ টাইপত থাকিব। আচ্ছা আচ্ছা, আমি ডাইৰেক্ট এইটো ক'ব নোৱাৰিম। নাই, ভাল লাগিছে আপুনি আজি খানাটো দিছে যে, আপুনি ভাল লাগিছে। আৰু আজি ভিউৱাৰ্ছক একো দেখুৱাব নোৱাৰিলোঁ, কাৰণ ৰাতিপুৱা ভাগত, আবেলি ভাগত যাম আমি ফুৰিবলৈ অলপমান ক'ৰবালৈ, নহয়? যাম নিশ্চয়। এতিয়া খানাটো খাই আহোঁ আপোনাৰ ঘৰত, নহয়? তে গৈ থাকোঁ এতিয়া। আমি ভাত তাত খাই কেনে দাদাহঁতৰ পৰা ভাত তাত খাই কেনে আমি এতিয়া পথাৰলৈ আহিছোঁ। পথাৰলৈ আহিছোঁ, পথাৰখন চাবলৈ। চ' পথাৰখনত কেনেকুৱা অৱস্থা হৈ আছে চাবলৈ আহিলোঁ। এইবাৰ খেতি ইমান এটা ভাল নহয়, কাৰণ বৰষুণটো খুবেই কম, নহয়? কি হয় কি নহয় এতিয়া তাকে চাবলৈ আহিলোঁ, নে কি দাদা? এইখন সেউজীয়া পথাৰখন আমাৰ একদম। এইবাৰ সূৰ্য দেৱতাই পূৰা দিছে, পানী নাই, শুকাই গৈছে একদম। কি হয় কি নহয়, এই খেতিৰ বিষয়ে দুই এষাৰ কৈ দিয়াচোন। খেতিৰ বিষয়ে কি ক'ম আৰু, বৰষুণটো নাইয়ে না। নাই। বৰষুণৰ ফলত মানুহৰ খেতি কৰিব বহুত অসুবিধা হৈছে। হয়, বহুত কষ্টৰে, মোৰ যদিও মাটি নাই, বেলেগৰ দেখি কেনে অনুভৱ হৈছে যে পানীৰ অভাৱত কিমান অসুবিধা হৈ আছে মানুহ। তথাপিও কষ্টৰে মানুহখিনি খেতি কৰি আছে, বহুত ভাল লাগছে। তথাপিও কিছুমান মাটি ৰৈ গৈছে, কৰিব নোৱাৰিলে। তথাপিও বৰ্তমানো মানুহে আশা এৰি দিয়া নাই, বৰষুণ বুলি অপেক্ষা কৰি আছে। হয়, কিন্তু পানীটো যে নপৰে সেইটো খাটাং, হয় নে? পানী মানে পৰিম বুলি ভাবে, কিন্তু নপৰে, সেইটোৱে। আৰু এই আশাতে সকলোৱে আছে, কিন্তু বৰ্তমানলৈকে সময় আছিলে, কিন্তু সময় লাহে লাহে নোহোৱা হৈ যাব লাগছে। গতিকে আৰু ইন্দ্ৰ দেৱতাই যদি আমাৰ এইখিনি সহায় নকৰে, তেনেহ'লেতো আৰু আমি মনুষ্য হৈ কি কৰিম, নহয়? খেতি পথাৰখন চাবলৈ আহিছিলোঁ আমি, চালোঁ মানে কি, এনেই চাবলৈ আহিছিলোঁ পানী শুকালনে আছে নাই, কেনেকুৱা পৰিস্থিতি, বা সাৰ দিব লাগিব, আৰু সেইখিনিয়ে চাব আহিছিলোঁ। এতিয়া আকৌ যাম, ক'ত যাওঁ ক'ত নাযাওঁ আপোনালোককতো দেখুৱাই আছোঁ। দাদাহঁতৰ তাত খানা চানা খাই কেনে আহিলোঁ ইয়াতে। এতিয়া অকণমান ইফালে যাম ফুৰিবলৈ, আৰু আমাৰ বাহনখন নিছোঁ, এইখন পিলপিলিৰে আমি ফুৰি আছোঁ, দাদা মই দুজনে অকণমান ফুৰিও আছোঁ, যিহেতুকে দাদা এইখনেৰে ভাড়া মাৰে, তো ভাড়াও মাৰি আছোঁ, ফুৰিও আছোঁ। ত' আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ' শেষলৈকে। আৰু কেনেকুৱা হয় নহয়, আৰু কোৱাতে কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত। আৰু এয়া ৰুই আছে ইয়াতে, আৰু একদম আৰু এইটো ৰাস্তাটো হৈছে গোৱালপাৰা লক্ষীপুৰ ৰোড, তাৰে কাষতে আমাৰ ইয়াতে মাটি আছে, নহয় আমাৰে মাটি, প্ৰতি বছৰে ৰুওঁ আমি। আৰু দাদাই পূৰা ধুনীয়া চলাই আছে। খেতিৰ আমেজটো মই নাপালোঁ, আমাৰ খেতিৰ মাটি নাই। দুখৰ বিষয়ে খেতি কৰিবলৈ ইচ্ছা যায়, কিন্তু মাটি নোহোৱাৰ বাবে কৰিব নোৱাৰিলে। সেইটোৱে খেতিৰ আমেজটো ল'বলৈ গাঁৱলীয়া পৰিৱেশৰ মাজত লাগে, আৰু ভালো লাগে।
কিন্তু বৰ্তমান খেতি কৰিবলৈ হ'লেও বহুত টকাৰ প্ৰয়োজন হৈ গৈছে কিন্তু টকা নহ'লে খেতিটো নহ'ব আৰু সেই হিচাপত সেই ধানটোৰো দামটো পোৱা নাযায় যি হিচাপত খৰচখিনি হৈ যায় কম আৰু ইয়াতে ৰোৱনীৰ পৰা বিধানৰ উঠোৱাৰ আৰু কাটা মাৰাটো আছে হোৱাৰ পিছত হয় 3 কিলোমিটাৰ ৰাস্তা নিব লাগে হয় তাতে গাড়ী নাইবা কিবা বেলেগ বাহন হয় বহুত কষ্ট আছে এইটো কষ্টৰ আমেজো আছে আছে নিশ্চয় বহুত আছে এইটো অনুভৱ কৰিব নাপায় টাউন চহৰত থাকে নাপায় গাঁৱত গ'লে সিহঁতে হয়তো খেতি পথাৰত যায় তাৰে আমেজটো ল'ব বিচাৰে আৰু পায়ো নাপাওঁ বুলি নকওঁ পায় সেইখিনি বস্তু পায় সেইকাৰণে চহৰত থাকিলেও মানুহ এবাৰ হ'লেও গাঁৱলৈ যায় আৰু যাব খোজে বেছিভাগে ভালো লাগে আৰু গোটেইখিনি মানুহতো টাউনৰ মানুহ নহয় এইবিলাক গাঁৱৰে মানুহ গাঁৱৰ পৰাই গৈছে টাউনলৈকে টাউনত কৰ্মসূত্ৰে গৈছে তাতে বাস কৰে গতিকে আৰু গাঁৱত থাকিব নোৱাৰে সেইটোৱে বৰষুণৰ দিনত আহে সেইটোৱে খেতি বুলি ক'লে খেতিয়কৰ কষ্ট আছে খেতিয়কে কষ্ট নকৰিলে খেতিয়কৰ ভাত নাই বুলি কয় হয়নে নহয় দাদা খেতিয়কে কষ্ট কৰিবই লাগিব কাৰণ খেতিয়কে কষ্ট নকৰিলে আমি বা কেনেকৈ পাম ধানবোৰ যে বিক্ৰী কৰি আছে কোনে কৰি আছে খেতিয়কে কৰি আছে ধানৰ পৰা চাউলটো বাহিৰত গৈ আছে সকলোৱে খাই আছে সেইটোৱে সেইটো এটা বহুত ডাঙৰ কথা আমাৰ ধৰ কিছুমান মানুহে বুজি নাপায় হয় খেতি কৰা মানুহখিনি বহুত কষ্টৰে কৰে আৰু সিহঁতে সেই ধানখিনি যদি বিক্ৰী নকৰে তেতিয়াহ'লে আমিও চাউল কিনিব নোৱাৰিম গতিকে বজাৰত চাউল এই কৃষকৰ পৰাই আহে হয় সেইখিনিৰ বাবে তেখেতসকলক ধন্যবাদ হয় যথেষ্ট কষ্টৰ মাজেদি হ'লেও খেতিখিনি কৰে এইটো এটা বহুত ডাঙৰ কথা খেতিয়কক সদায় সন্মান কৰিবই লাগিব আমাৰ কথাতে আছে দেখোন গোৱালপাৰাটো নহয় আমাৰ ভাৰতবৰ্ষত হয় দুটা মানে কিবা হওক মানে এইটো স্থান দিয়া হৈছে প্ৰথম আৰু দ্বিতীয় এটা হ'ল কৃষক আৰু এটা হ'ল আমাৰ ফৌজি বৰ্ডাৰত যিবিলাকসকল আছে আমাৰ কাৰণে আছে সৰু দিয়া হয় এইটো ক্ষেত্ৰতে সিহঁতেও আমাৰ কাৰণে ধৰ কাম কৰে হয় ইমান কষ্ট কৰি বৰ্ডাৰত আছে আমাৰ কাৰণে আমাক সুৰক্ষা দিবৰ কাৰণে আমাক সুৰক্ষাৰ কাৰণে সেইকাৰণে তেখেতসকলকো চেলুট আৰু লগতে আমাক খাদ্য যোগান ধৰাৰ কৃষকসকলক হয় তেখেতসকলে যদি খেতি নকৰে যিকোনো খেতি খালি চাউল বুলি নহয় ধান বুলি নহয় যিকোনো খেতি কৃষকে যদি নকৰে সেই বস্তুখিনিৰ পৰা আমি বঞ্চিত থাকিম গতিকে তেখেতসকলক আমাৰ ভাৰতবৰ্ষত প্ৰথম আৰু দ্বিতীয় স্থানত ৰখা হৈছে সঁচা কথা এইটো